হেল্ল' গাইজ, নমস্কাৰ। দ্য ফাৰ্মাৰ গাই হিয়াৰ। আশা কৰোঁ সকলো ভালে আছে। পোনপ্ৰথমে দুৰ্গা পূজাৰ আপোনালোকক সকলোকে শুভকামনা। মায়ে সকলোকে আশীৰ্বাদ কৰক আৰু আপোনালোকৰ এই বছৰটো আৰু আগন্তুক আহিবলগীয়া বছৰটো যাতে সুকলমে পাৰ হওক তাৰে মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব মোৰো যাতে বছৰটো ভালকৈ যায়, অহা বছৰটো ভালকৈ যায়। তো আজি আপোনালোকক দেখাম, এজন বেপাৰী আহিছে, কল নিব আহিছে পূজাৰ কাৰণে। পূজাৰ ছিজন, কলৰ খুব দৰকাৰ। তো আপোনালোকক যে দেখাম কলটো কাটি পিনি নিয়াৰ পিছত কলটো কেনেকৈ আকৌ এক্সট্ৰাকৈ আখি কৰি কল নিয়ে। তাৰপিছত কলগছজোপা কাটিবলৈ ওচৰত মই কলগছজোপা কি কৰোঁ আৰু কলপাতখিনি কি কৰোঁ গোটেই প্ৰচেছটো দেখাম। এইফালে কল বহুত লাগি আছে কিন্তু চব কল দিব পৰা হোৱা নাই। আৰু কিছুমান কলটো আপোনাৰ গছত চৰাই খাই পকি গৈছে, চৰাই খাইছে, দেখাই নাপালোঁ। আৰু কিছুমান কল আপোনাৰ নিজেও পৰি যায়, গছজোপা ভৰ ল'ব নোৱাৰি। তো ভাবিলোঁ এনেই নষ্ট হোৱাতকৈ দি দিয়াই ভাল। বেপাৰী যিজন আহিছে যেতিয়া 8 টকা 9 টকামান কল আছে, এইজনক 2-3 টকামান দিম। তো ব'লক আপোনালোকক দেখাই যাওঁ। এইফালে সোমাই যাম আৰু এই চাইডে বহুত চাইড খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ। নেক্সট ভিডিঅ'ত দেখাম কি খেতি কৰিছোঁ। বেঙেনাটো খেতি মেচিয়ৰ হৈ গ'ল। তাৰ ছাইডত কেৰেলা লগাইছিলোঁ, সেইবিলাকো দেখাম। আৰু এতিয়া দেখা পাইছে কলটো কাটিছে। এই কলথোকা কটাৰ পিছতে গছজোপা মই কি কৰিম, কলপাতখিনি কি কৰিম, সেই বস্তুটো আপোনালোকক দেখাম। আৰু চবেই বস্তুবিলাক বেলেগ বেলেগকৈ কৰে। এতিয়া মোৰ ফাৰ্মত ধৰক কেঁচুসাৰ আছে কাৰণে মই সেইজোপা কলগছজোপা সেইটো কাৰণে ইউজ কৰোঁ। তো কিছুমানে দানা বনাব ইউজ কৰে, মই বাৰু গৰুক কলগছ নোখোৱাওঁ। তো আপোনাৰ এইজনে 2 থোকা কল ল'ম বুলি কৈছে। 2 থোকাত আপোনাৰ কল ওলাব 300-350 মান কল ওলাব 2 থোকাতে। আপোনাৰ এথোকা কাটিলে আৰু নেক্সট এজনে এইটো কাটিব লৈছে। এইজোপা অকণমান ওখত আছে, গ্ৰীণ হাউচটোৰ ওপৰত আছে, অকণমান দিগদাৰ হৈছে কাটিবলৈ। তো গছজোপাটো এনেও কাটি পেলাব লাগিব আৰু গছজোপাও ওখ। আপোনাৰ কলপাতখিনি যদি আপোনাৰ যোনখিনি গছজোপা কল কাটিব তাৰে কলপাতখিনি কাটি পিনি আপুনি পুখুৰীত দিব পাৰে যদি আপোনাৰ গাছ কাপ মাছ আছে। গাছ কাপ মাছৰ কাৰণে কলপাতটো সিহঁতি খাই আছে, দানা হিচাপে খায়। এনেই বাৰু পুখুৰীত ফিডিঙে কৰোঁ, কিন্তু যেতিয়া কলপাতখিনি থাকি যায় তেতিয়া গাছ কাপ পুখুৰীত মাছ আছে তো গাছ কাপক দি দিওঁ, গাছ কাপে খাই শেষ কৰি পেলাই। তো ৱেষ্টেজ নহয় কলপাতটো। আৰু কলপাতটো আপোনাৰ গৰুকো খুৱাব পাৰি, কিন্তু গৰুক এনেকৈ কেঁচা কলপাত খুৱাই দিলে অকণ গৰু পায়খানা ঢিলা হয়। চ' কলপাতটো আৰু কলগছ ব্যৱহাৰ নকৰি ইমান দানাই খুৱাওঁ গৰুকো। আৰু এইফালে কল কাটি হৈ গ'ল মালিকৰ। এইফালে আপোনাৰ কল আপোনাৰ এওঁ পকাই বিকিব। এইটো ইয়াৰ পৰা নি পিনি এওঁ জাক চাক দি মেলি পকাই বিকিব। আৰু পকা কল বিকিব পাৰিলে বেছি লাভ। পকা কল বিকিব পাৰিলে আপোনাৰ মাৰ্কেট হ'ব লাগে বা নিজে আপুনি হ'লচেলাৰ হ'ব লাগিব। মানে কলটো পকাই দিয়াৰ পিছত আপুনি বেছি দিন ৰাখিব নোৱাৰে, যিহেতু গেলি যাব। আৰু এতিয়া কলখিনি কাটি মই কলপাত চলপাত এখেতকে কৈছোঁ, এখেতে গোটেই কলগছ কাটিয়ে দেখিছে কলগছজোপা কাটি মই কমপ্লিটলি কলগছজোপা কাটি পেলাম। যোনটো কলগছ কাটি পেলাই এই কলগছজোপা গছটো থাকিব, সেই গছটো মই আপোনাৰ যোনটো মোৰ কেঁচুসাৰ আছে, কেঁচুৰ পৰা যোনটো মই সাৰ উৎপাদন কৰা হয় আমাৰ ইয়াতে, কেঁচুসাৰ বুলি কয়। কেঁচু আৰু কলগছ কেঁচু দিবি কেঁচুসাৰ হয় সেইটো। সেই কেঁচুসাৰটো মই আপোনাৰ এই কলগছ তাত দি দিম, কলগছত কেঁচু সোমাই যাব। তো তাৰ পৰা এটা সাৰ পাওঁ, খুব অৰ্গেনিক সাৰ হয়। মানে বস্তুটো বহুত হেল্পফুল হয় খেতি বাতিৰ কাৰণে, কোনো কেমিকেল নাথাকে, পূৰা অৰ্গেনিকেলি কৰা হয় বস্তুটো। সেইটো কাৰণে মই কলগছখিনি কটাই তাতে এতিয়া ষ্টক কৰাই দিম। আৰু যিমান কলগছ এনেকৈ কল কটা হয় প্ৰত্যেকবাৰে এনেকাই কৰোঁ। আৰু কেতিয়াবা খুব সম্ভৱ দৰকাৰ পৰিলে গৰুক খুৱাবলগীয়া হ'লে কেতিয়াবা গৰুক খুৱাওঁ। এইপিনে হিচাপ কৰি আছে কল, আৰু কলৰ হিচাপ কৰিলে আপুনি প্ৰথম আশীত হিচাপ কৰিলে তাৰ পিছৰ আশী এটা কমিহে আহি থাকে। মানে সেইটো বেপাৰীজনে কৈছিলে মোক তেনেকৈ হিচাপ কৰোঁ বুলি। তো এনেই আনুমানিক হিচাপ এটা কৰিবলৈ হ'লে এনেই আপোনাৰ ডিটেইল হিচাপ কৰিবলৈ গোটেইখিনি হিচাপ কৰিব লাগিবই। আৰু এতিয়া কলখিনি লৈ গ'ল, এতিয়া আপোনাৰ কল এক আশী কৰি পিনি বস্তাত সোমোৱাই আপোনাক লৈ যাব। আপোনালোকক দেখুৱাম মই কল কেনেকৈ কৰে। আৰু এইপিনে কল দেখিছে আপোনাৰ পূৰা ফ্ৰেছ কল হয়, আৰু একো দৰৱ চৰব দি কৰা কল নহয়। আৰু গছতে অকণমান পকিব লৈছিলে, য়েল্ল'ইছ হৈছে, খুব সোনকালে পকি যাব। পুৰঠ হৈ গৈছে কলকেইজোপা, 2 থোকা কল পুৰঠ হৈছে। আৰু অকণো বেমাৰ নাই কলকেইটাত। আৰু এটা আশীত নাই কমেও আপোনাৰ 10-12টাকৈ কল আছে, কিছুমানত বেছিও আছে। তো আপোনালোক দেখিছে বস্তুটো এনেকৈ কাটি পিনি এক আশী কৰি নিয়ে। আপোনালোকে ভিডিঅ'টো চাওকচোন কেনেকৈ কাটে, ভালকৈ দেখুৱাম বাৰু। অকণমান সিহঁতক কাটিবলৈ দিয়ক, তাৰপৰা আপোনালোকে চাব। এয়া দেখা পাইছে। তো এনেকৈ কাটি নি তেওঁ ঘৰত জাক দিব, জাক দিয়াৰ পিছত তেওঁ বিক্ৰীৰ কাৰণে পূজাৰ বতৰ বিক্ৰীৰ কাৰণে উলিয়াই নিব। তেখেত বহুত দূৰৰ পৰা আহে। আৰু 2জনমান আছে এনেকৈ আমাৰ এইখিনিতে কল বেপাৰী 3-4জনমান আছে। তো ইয়াত আপোনাৰ টোটেল কল এজনে হিচাপ কৰা মতে 380টা কল ওলাইছে। হিচাপ কৰিলে কলকেইটা, তো 380টা কল ওলাইছে বুলি ক'লে। তাৰ হিচাপত কিবা দৰ দাম এটা মাৰি পিনি পইচাটো দি লৈ যাব। আৰু হয়তো পূজালৈ নিয়া কল মই কেতিয়াবা দানো কৰোঁ, আৰু নামঘৰতো কেতিয়াবা কল দান কৰোঁ। সেইবিলাকৰ পইচা নলওঁ বাৰু, কিন্তু কেতিয়াবা পইচা এইপিনে বেপাৰী নিব আহিছে, তো বেপাৰীৰ পৰা পইচা ল'ব লাগিবই। তেওঁ হ'ব তেখেতৰো বেপাৰ, মোৰো বেপাৰ।
আৰু পূজা কিছুমান এনেকৈ বেপাৰীকো কেতিয়াবা দান কৰিব যদি পূজাত বা নামঘৰত এনেকৈ কল নিয়ে। তো আৰু আপোনাৰ নেক্সট যেতিয়া লক্ষী পূজাত কল নিব তেতিয়া আপোনালোকক মই লক্ষী পূজাত নিয়া কলকেইজোপা দেখাম। সেইকেইজোপা কল সৰু সৰু হয় আৰু চব টাইমতে চব কল নিনিয়ে। কেতিয়াবা ধৰক চেনিকল বিচাৰে, এইটো ছিজনত আপোনাৰ খুব মানুহে চেনিকল বিচাৰে আৰু মোৰ ইয়াতে চেনিকল নাই। চেনিকলৰ ইটো পাৰ্ট আছে হুন্দা কল বুলি কয়, চেনিকলৰ ইটো হেৰি আছে। তো দেখিলে আপোনালোকক কেনেকৈ ষ্টক কৰি কেনেকৈ মানুহে লৈ যায় কলটো। তো ভিডিঅ'টো বৰ এটা বেছি দীঘলীয়া নকৰোঁ, আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। ইনফৰ্মেটিভ ভিডিঅ' আছিলে, বেছি অকণমান হেৰি নাছিলে। তো চাব, জনাব কমেণ্ট কৰি কেনেকুৱা পালে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোক ভালে থাকক, মোকো আশীৰ্বাদ কৰিব। জয় অসম, জয় শ্ৰীৰাম।